নমস্কাৰ বন্ধুসকল, আছামিজ হেল্থ টিপছ এণ্ড স্মাৰ্ট লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিবলৈ গৈ আছোঁ এবিধ মাৰাত্মক বেমাৰ HIV। আমি কথা পাতিম HIV কিয় হয়, কেনেকৈ হয় আৰু কেনেকৈ সুচৰে আৰু কি কৰিলে আপোনাৰ গালৈ নাহিব। তো বলক আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, বন্ধুসকল, আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপুনি অতি সোনকালে নটিফিকেশ্যন পাই যায়। তো বন্ধুসকল, আহক আমি প্ৰথমতে জানি লওঁ HIV মানে কি। বন্ধুসকল, HIV যাৰ ফুল মিনিং হৈছে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। বন্ধুসকল, HIV কেনেকৈ সুচৰে ক'লে আমাৰ মনলৈ এটাই কথা আহে, সেইটোৱে হৈছে যে ছেক্সুৱেল ইণ্টাৰক'ৰ্চ বা মাল্টিপুল ওমেনৰ লগত বা HIV থকা ওমেনৰ লগত বা ফিমেলৰ লগত ছেক্স কৰিলে সুচৰিব পাৰে। বন্ধুসকল, ইয়াৰ উপৰি বহুত কেইটা কাৰণ আছে আৰু সেইবিলাক মই ভিডিঅ'ৰ শেষৰ পিনে আলোচনা কৰিম। বন্ধুসকল, আমি প্ৰথমতে জানি লওঁ HIV আমাৰ শৰীৰত সোমালে কি কি পৰিৱৰ্তন ঘটাব পাৰে। বন্ধুসকল, তাৰ আগতে আপোনালোকক কৈ লওঁ যে আপোনালোকে নিশ্চয় জানে যে আমি নিত্য হাজাৰ হাজাৰ লাখ লাখ ভাইৰাছ বেক্টেৰিয়া দ্বাৰা আক্ৰান্তিত হওঁ। ধূলি বালি এইবিলাকৰ দ্বাৰা লাগি আহি আমাৰ ভাইৰাছ বেক্টেৰিয়াবিলাক স্কিন, নাক, মুখ এইবিলাকৰ দ্বাৰা আমাৰ শৰীৰৰ ভিতৰলৈ সোমাব পাৰে। আৰু আমাৰ শৰীৰত ইমিউনিটি থকাৰ কাৰণেই এইবিলাকে বা ৰোগ প্ৰতিৰোধ ক্ষমতা থকাৰ বাবে এইবিলাকে সহজতেই আমাৰ শৰীৰত ৰোগৰ সৃষ্টি কৰিব নোৱাৰে। বন্ধুসকল, HIV হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ নামটোৰ পৰা আপোনালোকে শুনিব পাৰিছে যে ইমিউনো ডেফিচিয়েঞ্চি অৰ্থাৎ আপোনাৰ ইমিউনো ছিষ্টেম অৰ্থাৎ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিটো আছে, ৰোগ প্ৰতিৰোধ ক্ষমতা কৰিব পৰা চেলবিলাকক ডিপ্ৰেছ কৰি দিব বা ধ্বংস কৰি দিব। তাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ ক্ৰনিক হৈ যাব। বন্ধুসকল, এটা সহজ উদাহৰণ ল'লে আপোনালোকে বুজি পাব যে আপোনালোকে নিশ্চয় জানে যে আমি কম্পিউটাৰ বা লেপটপত এণ্টিভাইৰাছ ভৰাওঁ। এণ্টিভাইৰাছ কিয় ভৰাওঁ? এণ্টিভাইৰাছ ভৰাওঁ যাতে আমাৰ লেপটপত সোমোৱা কিছুমান ভাইৰাছে আমাৰ লেপটপটোৰ কোনো ধৰণৰ ক্ষতি বা কম্পিউটাৰটোৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। বন্ধুসকল, ঠিক তেনেকৈ আপোনালোকে এণ্টিভাইৰাছটোক আমাৰ ইমিউনিটিৰ লগত তুলনা কৰক। তো আপোনাৰ যেতিয়া ইমিউনিটিটো নষ্ট হৈ যাব বা ডিপ্ৰেছ হৈ যাব, তেতিয়া আপোনাৰ শৰীৰত কি পৰিৱৰ্তন হ'ব? বন্ধুসকল, আপোনাৰ যেতিয়া ইমিউনিটিটো নষ্ট হৈ যাব বা ৰোগ প্ৰতিৰোধ ক্ষমতাটো ধ্বংস হৈ যাব, তাৰ ফলত আপোনাৰ যিকোনো বেমাৰ ক্ৰনিক হৈ যাব, অৰ্থাৎ আপোনাৰ যিকোনো ধৰণৰ বেমাৰ হ'লে সহজতে ভাল নহ'ব। বন্ধুসকল, এই ক্ষেত্ৰত কিছুমান লক্ষণ, যদিও একজেক্ট লক্ষণ দেখা নাযায়, তথাপিও কেইটামান লক্ষণ মই কৈছোঁ। আপোনাৰ ধৰি লওক কাটি গৈছে, তো গাটো সহজে নুশুকাব মানে। বন্ধুসকল, তাৰোপৰি আপোনাৰ ডায়েৰিয়া হ'লে সহজতে ভাল নহ'ব, বা আপোনাৰ জ্বৰ বা চৰ্দি কাহ এইবিলাক হৈছে, এইবিলাক অতি বেছি দিনলৈকে লাষ্টিং কৰিব বা ক্ৰনিক হৈ যাব। আপুনি হয়তো টেবলেট বা মেডিচিন গ্ৰহণ কৰিব পাৰে, কিন্তু গ্ৰহণ কৰাৰ পৰা বহুত দিনৰ পিছত কমিব। বন্ধুসকল, তাৰ ফলত আমাৰ কি হ'ব? যিকোনো বেমাৰ আহি আমাৰ শৰীৰত গাটোত মানে বেমাৰ হৈ যাব। তাৰ ফলত আল্টিমেটলি পেচেণ্টগৰাকীক বচোৱা বহুত টাফ হৈ যায়। বন্ধুসকল, এতিয়া আমি কথা পাতোঁ যে কেনেকৈ সুচৰে HIV। বন্ধুসকল, প্ৰথমতে মই কওঁ যে আপোনালোকে নিশ্চয় ছেক্সুৱেল ইণ্টাৰক'ৰ্চ যদি মহিলাগৰাকী HIV দ্বাৰা আক্ৰান্তিত হয়, তেতিয়াহ'লে আপুনি যদি তাৰ লগত যৌন মিলন কৰে তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত আহিব পাৰে। ছেকেণ্ডলি হৈছে যে যিগৰাকী মাকৰ HIV থাকে, তেতিয়াহ'লে সন্তানটোৱে যদি HIV মাকৰ দ্বাৰা স্তনৰ গাখীৰ পান কৰে, তেতিয়াহ'লে সন্তানগৰাকীলৈ সুচৰিব পাৰে। বন্ধুসকল, তাৰোপৰি ব্লাড ট্ৰান্সমিশ্যন কৰিলে সুচৰিব পাৰে, বা আপুনি যিটো ব্লাড ট্ৰান্সমিশ্যন কৰি নিডিলটো ইউজ কৰিছে, সেই নিডিলটো যদি HIV দ্বাৰা আক্ৰান্তিত হোৱা পেচেণ্টে ইউজ কৰিছিল, তেতিয়াহ'লে আপোনাৰ গালৈ আহিব পাৰে। বন্ধুসকল, ইয়াৰ উপৰি আপুনি যদি এনেকুৱা ধৰণৰ মানুহৰ পৰা ব্লাড লৈ আছে যি নেকি HIV দ্বাৰা আক্ৰান্তিত আছিল, তেতিয়াহ'লে আপোনাৰ গালৈ বা শৰীৰলৈ আহিব পাৰে। বন্ধুসকল, ইয়াৰ উপৰি আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ ধাৰি বা চুলি কটাৰ সময়ত ব্লেডৰ দ্বাৰা আহিব পাৰে এইটো। বন্ধুসকল, ব্লেডৰ ক্ষেত্ৰত আপোনাৰ যদি মানুহগৰাকী যদি কাটি যায় বা যিজন মানুহৰ ইউজ কৰা হৈছিল তাৰ যদি HIV থাকে, তেতিয়াহ'লে আপোনাৰ দেহলৈ অতি সহজে আহিব পাৰে। বন্ধুসকল, ইয়াৰ উপৰি কিছুমান খাদ্যৰ ক্ষেত্ৰত আহিব পাৰে। ফুডপাথৰ খাদ্য যদি যিগৰাকীয়ে বেচিব তাৰ যদি HIV থাকে বা তাৰ যদি কাটি গৈছিলে, তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনাৰ দেহলৈ আহিব পাৰে। বন্ধুসকল, তো আপোনাৰ নহ'বলৈ কি কৰিব? এইবিলাক ৰিস্ক ফেক্টৰবিলাক আঁতৰি থাকক। যিবিলাক ৰিস্ক ফেক্টৰ আছে সেইবিলাকৰ পৰা আপুনি আঁতৰি থাকক, তেতিয়াহ'লে আপোনাৰ নহ'ব।
বন্ধুসকল এই ক্ষেত্ৰত প্ৰথমতে আহিছোঁ যে ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰাৰ ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰগৰাকীক আগতে ডিটেক্ট কৰি লওক যাতে তাইৰ HIV আছে নে নাই, বা আপোনাৰ কোনো ব্লাড দিওঁতে তাৰ HIV আছে নে নাই এইটো ডিটেক্ট কৰি লওক। এনেকুৱাই যিবিলাক ৰিস্ক ফেক্টৰ আছে এইবিলাকক আপুনি আঁতৰাই থাকক, এইবিলাকৰ পৰা আপুনি আঁতৰাই থাকক, তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত নহ'ব। বন্ধুসকল ভিডিঅ'টিৰ পৰা মই ভাবিছোঁ আপোনালোকে কিবা এটা শিকিব পাৰিছে। যদি ভিডিঅ'টি ভাল লাগে তেতিয়া লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপুনি অতি সোনকালে নটিফিকেশ্যন পাই যায়।